So hey guys, welcome back to my YouTube channel. Sandeep Jack Scholar eta notun vlogলে আপোনালোকক স্বাগতম জনালো। মই এতিয়া আছো বৰ্তমান বালেশ্বৰ ব্ৰিজৰ তলত আছো। এতিয়া মানে কি আমি যাই আছো দক্ষিণেশ্বৰ মন্দিৰত, মানে দক্ষিণেশ্বৰ টেম্পলত। তো চাই থাকক। So guys, এইটোৱে হল মানে সেইটো মন্দিৰটো, যোন নামটো হল মানে দক্ষিণেশ্বৰ মন্দিৰ। So বহুত ডাঙৰ মন্দিৰ আৰু মানুহ চাওকে গাইছ লাখ লাখ মানুহ। তো গাইছ এতিয়া মানে আমি বেলেগ লোকেশ্যনত যাবলৈ ওলাইছোঁ, মানে ইয়াত বেছি দিন নাথাকিলেও আমাৰ হাতত সময় বহুতেই কম। আজি দিনটোৱে ঘূৰিম আৰু বহুত গৰমত দিছে ইয়াতে মানে। বহুত সময়ৰ পিছত আমি আহিছোঁ মানে এটা কালী মন্দিৰত, মানে কলকাতাত সকলোতকৈ ডাঙৰ দুৰ্গা পূজা ইয়াতে হয় বুলি শুনিছোঁ। তো ভিতৰত প্ৰৱেশ কৰি দেখাই আছোঁ আপোনালোকক। এইটো মানে কলকাতাৰ সকলোত চাই ডাঙৰ বিল্ডিং, আৰু মানে এইখন কিবা পলগ্ৰাম। গাইজ বৰ্তমান মই কলিকতাৰ মানে সকলোতকৈ ফেমাছ ভিক্টৰিয়াত আছোঁ। এইটোৱে সেইটো, আৰু ইয়াত মানে টিকেট কাটিব লাগে। মানে গাইজ টিকেট কাটি ল'লোঁ, বেছি দাম নহয়, 30 টকা মাত্ৰ। চ' এইটো মানে কলকাতাৰ সকলোতকৈ ফেমাছ বোলে ভিক্টৰিয়েল মেমৰিয়েল। ভিতৰে সোমাই পেলাই চাওঁ আৰু দেখাই আছোঁ। বৰ্তমান গাইজ ভিক্টৰিয়া মেমৰিয়েলৰ ভিতৰে আমি প্ৰৱেশ কৰিলোঁ, আৰু ইয়াৰ পৰা চাই লওঁ ताजमहल जैसा है ये, और ये सारा का सारा हिल है वाइट वाला। মানে গাইজ মোৰ পিছতে আছে ভিক্টৰিয়েল মেমৰিটো। তো আৰু আগলৈ যাই পেলাই দেখাই আছোঁ আপোনালোকক। গাইজ এইটোৱে মানে আচলটো, য'ত আমি ক্লাছ 10ত পাইছিলোঁ কিতাপত। আৰু গাইজ মানে বৰষুণ আহি গ'ল, তো বৰষুণৰ মাজতো ব্লগ বনাই আছে নে কি কোৱা হয়। আৰু মানে গাইজ অলপমান আগত যাই পেলাই দেখাই আছোঁ। বৰ্তমান গাইজ আমি ভিতৰে ভিতৰে মিলোঁ, আৰু বাহিৰত বহুত বৰষুণ। ইয়াত আহিব পাইছোঁ আৰু বৰষুণো পৰিছে গাইজ। আৰু ইয়াতে মানে বহুত মানে পুৰণি আৰু কিবা কিতাপৰ মানে সেই থৈ দিয়া আছে। আৰু মানে গাইজ ওপৰত চাই লওঁ এবাৰ, ইমান ওপৰত লগি আছে, মানে মোবাইলত সেইটো ইমান ভালকৈ মানে গম নাপাব পৰা। চ' আপোনালোকে যদি নিজে আহি পেলাই চোৱা না, গম পাব ভালকৈ কিমান ডাঙৰ। আৰু মানে গাইজ এইটো মই আৰু ইয়াত জয় হিন্দ লিখা ৰহা হয়। আৰু মানে গাইজ এইটো টুপিটোৱে নেতাজীয়ে পিন্ধিছিল, মানে ইয়াত মজাকৈ সুৰক্ষিত কৰি ৰাখি থৈ দিছে। আৰু গাইজ এইখন মানে হ'ল আইডেণ্টি কাৰ্ডখন, আৰু এইখন হ'ল কনফাৰেন্সৰ প্ৰথম ফটো। আৰু দেখাই আছোঁ আগলৈকে, এইবোৰ মানে গোটেই অৰিজিনেল আৰু মজাকৈ সুৰক্ষিত কৰি ৰাখি থৈ দিছে। क्या है मतलब ইয়াতে কি হৈছিল, ইণ্ডিয়ান মানে ভাৰতবৰ্ষৰ যিবিলাক চলজাৰ্ছ আছিল সিহঁতে মানে বৰ্ডিং ট্ৰেইনত মানে ট্ৰেইনত উঠি আছিল, মানে যেতিয়া মানে উঠি আছিল পেছোৱাৰৰ পৰা, যেতিয়া সেইটোত ছেকেণ্ড এংলো ৱাৰ আছিল খাইবাৰ পাছত, যেতিয়া ট্ৰেইনখন আফগানিস্তানত গৈ আছিল, সেইৰে ফটো ৰিপ্ৰেজেণ্ট কৰি আছিল। আৰু মানে গাইজ আগত যে দেখিছা, সেইটোৱে মানে কলকাতাৰ সকলোতকৈ ডাঙৰ বিল্ডিং, 65 ফ্ল'ৰ বোলে। কি মজা মানে ভিউ মানে গাইজ ইয়াত মানে। আৰু আপোনালোকে যদি কেতিয়াবা কলকাতা আহা না, নিশ্চয় এইবোৰ জেগা চাব। ইয়াত মানে বহুত মানে পুৰণি সেইবোৰ মানে সংৰক্ষিত কৰি ৰাখিছে। চ' আপোনালোকে নিশ্চয় চাব। আৰু মানে কি এতিয়া আমি যাই আছোঁ, চাই থাকক গম পাবা। এই আমাৰ ঘৰে পালে ভাইয়া, হে মালিক कुछ बता दो भैया, क्या बताएं एक घर के बारे में। घरे कितने का है, कितने का है भैया? तुम जूता कितना में लिया? ए जूता मैंने भूल गया है भैया, हमने भूल गया था। कोई दाम का हिसाब नहीं है भैया। हम लोग बोला सपना था, हमने तो कहा था एक घर खरीदने के सपना था। अच्छा बात है, खरीदने का सपना आपका और भी अच्छा, जाने दो, मिलके अच्छा लगा। আৰু মানে এটা কথা গাইছে, ইয়াত মানে কলকাতাত আহিলে বেছিভাগে মানে হালধীয়া ৰঙৰ টেক্সি গাড়ী দেখিবাই। আৰু মানে টেক্সি গাড়ী মানে হালধীয়া ৰঙৰ টেক্সি গাড়ী মানে কলকাতা। বৰ্তমান গাইছ মই আহি পাইছোঁ কলকাতাৰ চাইন্স চিটি, আৰু এতিয়া মোৰ পিছত আৰু মানে গাইছ এটা বস্তু, সেইটো দেখিছেনে বিল্ডিংটো পিছতে, সেইটো হ'ল মানে শ্বাহৰুখ খানৰ ঘৰ।
আৰু মানে গাইছ এইখন হ'ল চাইন্স চিটি So guys, এইখন ব্ৰিজৰ নাম বালি ব্ৰিজ আৰু এইটো হ'ল আমাৰ গংগা নদীটো এইটো মন্দিৰৰ নাম দক্ষিণেশ্বৰ So guys, মই এতিয়া আছোঁ মানে নিউ মাৰ্কেটত এবাৰ মানে কিবা বৰা বজাৰ নেকি তাকে যাম তো আৰু ভিডিঅ'টো মানে ইমান একো নেদেখাওঁ আৰু বজাৰ চজাৰ কৰা ইয়াত মানে কম দামতে বোলে কাপোৰ পায় তাকে চাই লওঁ কি কাপোৰ পায় কি নাপায় আৰু মানে কি গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ চ' ভাল লাগিছিলে লাইক কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ